বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব আগন্তুক দিনত নতুন ভিডিঅ' চাবলৈ হ'লে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে Amazon বেসিক ট্ৰাইপড। আপোনালোকে এইটো বস্তু কেনেকৈ কি ধৰণৰ ক'ৰ পৰা ল'ব, কি কেনেকৈ ল'ব সেই বস্তু দেখাম মই আজি ৰিভিউ গোটেইখিনি দেখাম। আপোনালোকে চাওক। প্ৰথমতে ট্ৰাইপডটো চাব বিচাৰিছে, এই ট্ৰাইপডটো কি হ'ল, আপোনালোকে কি কাৰণে ল'লে ভাল হ'ব, কি কাৰণে ল'লে বেয়া হ'ব, মই সেইটো কাৰণে ক'বলৈ বিচাৰিছোঁ। এই বস্তুটো আপোনালোকে আগলৈ চাওক আৰু বস্তুটো ভাল পাব। কিন্তু কোনটো বেষ্ট হ'ব, কেনেকৈ কি ধৰণৰ মোবাইল হোল্ডাৰ লগাব, কেনেকৈ ধৰণৰ কি কৰিব, সেই বস্তুটো গোটেইখিনি দেখাম মই আজি Amazon বেসিক। এইটো ট্ৰাইপডটো মোটামুটি মোৰ ফালৰ পৰা মই যি ক'ম ভাল, কিন্তু আপোনালোকৰ ফালৰ পৰা চাব মই বস্তু চাই দেখাই দিম। এইটো চাইজটো হৈছে 5 ফুট হ'ব। তথাপিতো চাওক, মই আনবক্সিং কৰিছোঁ। আপোনালোকে মই অলপ স্পীড কৰিম বস্তুটো, কেলৈ মানে আপোনালোকৰ সময়ো নাই, এইটো আজিকালি মানুহবিলাকৰ সময় নাই, সেইকাৰণে মানে কিন্তু বস্তুটো ভাল বস্তু লওক বুলি কাৰণে মই এইটো বস্তু আনবক্স কৰিছোঁ। আপোনালোকে ভালকৈ চাওক যাতে 60 ইঞ্চ লাইট ৱেইট ট্ৰাইপড উইথ ট্ৰাইপড বেগ লগতে আহিছে। গোটেইখিনি লিখা আছে, কিবা কিবি লিখা আছে, সেইখিনি সেইটো ইংলিছত নহয়, এইটো একো লিখা আছে চাইনা ভাষাত, চাইনিজ ভাষাত লিখা আছে এনেকৈ। তাৰপিছত মোটামুটি চাইনিজ ভাষাত মইতো পঢ়ি দিলোঁৱেই, Amazon.com Amazon বেসিক। সেইখিনি মোটামুটি ভাল আছে বস্তুটো, কিন্তু আপোনালোকে চাওক কেনেকুৱা কি ধৰণৰ পায়। সেইকাৰণে আপোনালোকক কৈছোঁ মই এইটো অলপ স্পীড কৰিম, কাচিয়া কাটিব লাগিব। তাৰপিছত আপোনালোকে চাব ধুনীয়া বস্তু এইটো, আপোনালোকে ইমান ভাল পাব নহয়, আপোনালোকে চাই আপোনালোকে মজা পাব। Amazon বেসিক এইটো টাইপটো আপোনালোকে ইউজ কৰিব পাৰে, য'তে হ'লেও ইউজ কৰিব পাৰে, যেনেকুৱা ধৰণৰ জেগাত হ'লেও ইউজ কৰিব পাৰে। একদম লাইট ৱেইট হয়, এইটো বেছি ওজনো নাই, একদম ধুনীয়া। এইটো 25 ইঞ্চ লাষ্টত একদম থাকিব, 60 ইঞ্চলৈকে এইটো ওখ হ'ব বুলি দিছে, কিন্তু চাপৰ হিচাপত ক'ব গ'লে মানে 25 ইঞ্চ মানে 25 ইঞ্চ। সেইকাৰণে মই এতিয়া বেগটো খুলিম। বেগটো কিন্তু মোটামুটি ঠিকেই দিছে, ভাল লাগিছে বেগটো চাই, মোৰতো ভালেই লাগিছে। বেগটো কোমল আছে, চেইনডালো কোমল আছে, যাতে দিন যাব আৰু চাগে নগ'লেও একো কোনো আপত্তি নাই। ৰছী বান্ধি ল'ম, ডিঙিটো নমাই ল'ম, কি কথা আছে, বঢ়িয়া আছে। কাম হ'লেই হ'ল, বেগ চাই মতলব নাই, ধুনীয়া Amazon বেসিক। আপোনালোকে চাওক। আৰু বন্ধুসকল মই এটা কথাই কওঁ, আপোনালোকে লোৱাৰ আগত এইটো অলপ চাই লওক, কাৰণ লোৱাৰ আগত মানে যিকোনো বস্তু চাই ল'লে ভাল হয়। যিহেতু মই লৈছোঁ, আপোনালোকে ল'লে যাতে নপস্তায়, যাতে ভাল হ'ব লাগে, সেইটোৱে মই বিচাৰোঁ। Amazon বেসিক যোনটো আপোনালোকে দেখিছে, Amazon বেসিক ভাল বস্তুটো, ভাল চাইনাৰ বস্তু হয়, কিন্তু Amazone এইটো লৈছে আৰু কি বিজনেছ কৰিছে সেইটো জানিব নাজানো, কিন্তু মই মোটামুটি ভাল বস্তুটো। আপোনালোকে চাওক আৰু ধুনীয়া পাৰফৰ্মেঞ্চ দিব। আপোনালোকে য'তে হ'লেও নিব পাৰিব। এইটো একদম লাইট ৱেইট হয়, এইটো একদম বঢ়িয়া, কম ওজনৰ হয় এইটো চাওক। দুটা লক ছিষ্টেম দিছে চবৰ ভৰিত, গোটেই ঠেংকেইডাল এটা দুটা তিনিটা আছে, গোটেইকেইটা লক দিছে। আৰু এইটো হৈছে মোক এইটো দেখিছে গুটিটো। এই বস্তুটো হৈছে আপোনাৰ য'ত হ'লেও ৰাস্তা পদূলি য'তে হ'লেও থ'ব পাৰিব আপুনি। অকল ফ্ল'ৰ একদম মানে ছাৰ্ফেচটো মানে প্লেইন হ'লেই নহ'ব, মানে নহ'লেও হ'ব, মানে যেনেকুৱা যে ওখ চাপৰ জেগাটো হ'লেও মানেও ই আৰামছে ছেট হৈ যাব, সেইটোৱে কথা। এইটো চাওক ধুনীয়া আছে বস্তুটো, এনেকৈ খুলি তাৰপিছত এইটো টানিব লাগিব। তাৰপিছত আপোনালোকে চাব এই বস্তু দেখিছে, এই বস্তুটো লক কৰি দিলে টাইট হৈ গ'ল। এই বস্তুটো এনেকৈ ঢিলা কৰি দিলে ঢিলা হৈ গ'ল। এইটো মানে পৰ্ট্ৰেইট মোড, লেণ্ডস্কেপ আপোনালোকে দুইটা ষ্টাইলত কৰিব পাৰিব। মই এইটো ওপৰত মই হোল্ডাৰটো লগোৱা নাই এতিয়ালৈকে, হোল্ডাৰটো লগাম পিছৰ পৰাই, আপোনালোকে চাই থাকক। ধুনীয়া অতি সুন্দৰ এই বস্তুটো চাওক, দেখিছে লক ছিষ্টেম। এইটো লিভাৰটো দিছে, লিভাৰটো টানি দিলে লগে এইটো ওলাই যোৱাৰ লগে লগে এইটো আপোনালোকে হেৰি কৰিব পাৰিব। এইটো আপোনাৰ হোল্ডাৰত লগাব। হোল্ডাৰত লগাৰ পিছত হোল্ডাৰত লগাবলৈ হ'লে মানে আপোনালোকে এই পিন দেখিছেনে, এই পিনটো য়েছ, এইটো থ্ৰেডটো আপোনাৰ মোবাইল হোল্ডাৰ বা DSLR য'তে হ'লেও লগাব পাৰে। DSLR লগাব পাৰে, GoPro কেমেৰা বা একশ্যন কেমেৰা, যিকোনো ধৰণৰ বস্তুত লগাব পাৰে, কোনো আপত্তি নাই। ধুনীয়া ধৰণৰ বস্তু এইটো আপোনালোকে লগাব পাৰে। এইটো ধুনীয়া এনেকৈ লগালে মাউণ্ট কৰি লৈ গ'ল। এইটো চাওক দেখিছে, এইটো থ্ৰেডটো লগাব পাৰে। মই এইটো বস্তুটো খুলিলে বেছি ভাল হ'ব নেকি, মই সেইটোৱে বিচাৰিছোঁ। এনেকৈ ধৰণৰ লগালে মানে অকণমান অসুবিধা হয়,
যদি মই এইটো খুলি লওঁ, খুলি লোৱাৰ লগে লগে আপোনালোকে খোলাৰ পাছত দেখিছে আপোনালোকে এই থ্ৰেডটো মই লগাবলৈ মানে কেনেকৈ লগাব লাগে এইটো এটা কথা, বহুত ডাঙৰ কথা আহি গৈছে। থ্ৰেডটো কেনেকৈ লগাব, এইটো থ্ৰেড এইটো মানে এইটো পকাবলৈ দিছে টাইট কৰিবলৈ। এই বস্তুটো আপোনালোকে লগাব, এনেকৈ কৰি লগাব, টাইট কৰিছে হৈ যায়, পকাই দিলেও হ'ল। ওপৰটো নপকালেও হ'ব, হোল্ডাৰটো নপকালেও হ'ব, আপোনাৰ মোবাইল হোল্ডাৰটো নপকালেও হ'ব, এনেকৈ জাষ্ট এনেকৈ পকাই দিলে মানে কামটো হৈ যাব ধুনীয়াকৈ, কোনো কথা নাই, বঢ়িয়া। আপোনালোকে চাওক, আপোনালোকে ল'ব হ'লে মানে এইটো বেছি দাম নহয়, মই এমাজনৰ পৰা লৈছিলোঁ। এইটো আপোনাৰ দাম হ'ব 1299 ৰুপিজ। মই ডিছক্ৰিপশ্যনত চব গোটেইখিনি দি দিম, আপোনালোকে ল'ব পাৰিব, গোটেইখিনি ল'ব পাৰিব, মানে ধুনীয়াকৈ ল'ব পাৰিব। মই গোটেইখিনি লিংকছ আপোনালোকক দি দিম, ধুনীয়াকৈ ল'ব পাৰিব, গম পাইছে। মই অলপ ভিডিঅ'টো ফাষ্ট কৰিলে বেছি ভাল হ'ব নেকি, মই এইটো বিচাৰিছোঁ। অলপ মই ভিডিঅ'টো ফাষ্ট কৰি দিম যাতে আপোনালোকে মানে সোনকালে চাই ভিডিঅ'টো। তো মই হোল্ডাৰটো লগাই দিলোঁ। তো লগাই দিয়াৰ পিছত এইটো আপোনাৰ হেণ্ডেলডাল দেখিছে, এইটো ঢিলা কৰি দিয়াৰ লগে লগে এইটো আপ এণ্ড ডাউন কৰিব পৰা যায়। এইটো ঢিলা কৰি এই টাইট কৰি দিয়াৰ লগে লগে এইটো টাইট হৈ যাব, নাই এইটো শিলডল নকৰে। এতিয়া আপোনালোকে চাব, এইটো ছাইডত যোনটো আছে এইটো গোলটো, এইটো বস্তু থ্ৰেডটো ঢিলা কৰি দিয়াৰ লগে লগে আপুনি এইটো মুভ কৰিব পাৰিব, এইটো মুভ কৰিব পাৰিব ধুনীয়াকৈ, স্মুথ একদম কোমল হয় বস্তুটো, বহুত কোমল। এমাজন বেছিক বেলেগ টাইপতকৈ এইটো কিন্তু বহুত ভাল, বহুত গুণেই ভাল। মই সেইকাৰণে আপোনালোকক কওঁ, এইটো আপোনালোকে ল'ব হ'লে এইটো লওক, এমাজনৰ পৰা এইটো লওক, কোনো কথা নাই, ধুনীয়া বস্তু হয় এইটো, বঢ়িয়া। এইটো আপুনি লক প্ৰিণ্ট দেখিছে, এইটো ধুনীয়া। এইটো টাইট, এইটো এই কৰে লেণ্ডস্কেপ পৰ্ট্ৰেইট মোড, আপুনি দুইটা কৰিব পাৰিব। এইটো দেখিছে বাবল লেভেলটো, এই লেভেলটো আপোনালোকে ধৰি লওক কেমেৰাটো লগোৱাৰ পিছত আপোনালোকে লেভেল কৰি ল'ব পাৰিব, তাৰপিছত টাইট কৰি দিয়ক, ধুনীয়াকৈ ছেট হৈ থাকিব আপোনাৰ হিন্দুল, ধুনীয়া আৰু মানে এটা পজিশ্যনত থাকিব, ধুনীয়াকৈ কেমেৰা মানে ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিব, ফটো শ্বট ল'ব পাৰিব ধুনীয়াকৈ। এতিয়া যেনেকৈ মন যায় তেনেকৈ কৰি কেনে মানে আপোনাৰ এইটো টাইট কৰি দিলে হ'ল বঢ়িয়াকৈ, আৰু কোনো কথা নাই। এইটো আপ এণ্ড ডাউন যোনডাল আছে আপোনাৰ, এইটো আপ এণ্ড ডাউন এইটো বস্তুটো তাৰ টাইটটো এইটো ধুনীয়াকৈ হৈ আছে, এইটো বা লেভেলটো ধুনীয়াকৈ হৈ গ'ল। সেইটোৱে কথা, আপোনালোকে মন দি চাওক এইটো। তাৰপিছত হেণ্ডেলডাল টাইট কৰি লৈ গ'ল, এইটো মুভ কৰিব পাৰিব, সকলো যোনফালে হ'লেও মুভ কৰিব পাৰিব আপোনালোকে। গণ্ডগোল আপোনালোকে চাওক, বঢ়িয়া পালে মোক এটা মানে লাইক কৰিব, খালি ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু পাহৰি নাযাব। সময়ে ভিডিঅ'বিলাক আনি থাকিমতো, সেইকাৰণে আপোনালোকে চাওক। আৰু এইটো দিছে, এইটো বাবুল লেভেল আছে, এইটো মানে ফ্ল'ৰখন আপোনাৰ য'ত আপুনি ষ্টেণ্ডটো থ'ব, সেইটো কাৰণে তাৰ পজিশ্যনটো চাব। আপোনাৰ বেকা হৈ থাকিলে বেকা দেখাব, বাবুলটো গুচি যাব দৌৰলৈ, আঁতৰি যাব, মিডিলত নাথাকিব, সেইটোৱে কথা। এইটো তলৰ ষ্টেণ্ডটোত যেনেকৈ বহিব, মানে আপোনাৰ সমানকৈ বহিছে নে নাই বহা, তেতিয়া তাতে গম পাব। আপুনি চুটি দীঘল কৰিব পাৰিব ধুনীয়াকৈ, আপ এণ্ড ডাউন। এইটো থ্ৰেডটো আপোনাৰ এইটো ঢিলা কৰাৰ লগে লগে, লুজ কৰিবৰ লগে লগে এইটো আপ এণ্ড ডাউন হ'ব। আপ এণ্ড ডাউন কৰাৰ লগে লগে আপোনাৰ এইটো ট্ৰাইপডটো ওখ হৈ যাব। ওখ হৈ যোৱাৰ পিছত আপুনি টাইট কৰি দিব, এইটো ভালদৰে টাইট কৰি দিব। টাইট হৈ যোৱাৰ পিছত ইমানটো ওখ হৈ গ'ল নহয়, তাৰপিছত ইয়াৰ আটাইতকৈ ভাল কথাটো মানে ইয়াত দিছে যে 5 ফুট ওখ, ট্ৰাইপডটো ওখ হ'ব বুলি কৈছে, কিন্তু নহয়, এইটো 5 ফুট 5 ইঞ্চিলৈকে ওখ হৈ যায়। কেলৈ মোৰ হাইটটোৱে আছে 5 ফুট 5 ইঞ্চিতকৈ অলপ বেছি, কিন্তু ইয়াৰ মই ওখটো আপোনাৰ টেষ্ট মানে মই কৰি দেখাম যে ই কিমান ওপৰলৈকে যায়। আপোনালোকে চাব, ইয়াত এমাজনত তাত ডেছক্ৰিপশ্যনত দিছে যে এমাজনত তাত যেতিয়া ল'বলৈ যাব আপুনি তাত দিব যে 60 ইঞ্চ, মানে আপোনাৰ ধৰি লওক 5 ফুট, মানে 60 ইঞ্চি হৈ গ'ল মানে 5 ফুট। কিন্তু এই বস্তুটো ট্ৰাইপডটো ইমানেই ওখ হৈ যায় 5 ফুট 5 ইঞ্চি হৈ যায়, মানে মোৰ হাইটৰ সমান হৈ যায়। আপোনাক মই আচৰিত পাই গ'লোঁ মই, কিন্তু সেইকাৰণে আপোনালোকক কৈছোঁ মই এই বস্তুটো আপোনালোকে লওক। আৰু ইমান কোমল নহয় বস্তুটো, বহুত ভাল। আপোনালোকে চাওক, এইটো চাওক, এইটো এতিয়া ষ্টেপ বাই ষ্টেপ খুলিব আৰু উঠাই গৈ থাকিব আৰু ধুনীয়াকৈ, কোনো কথা নাই। এইটো ওখ হৈ গৈ থাকিব। এইটো এতিয়া চাব, মই আপোনালোকক দেখাম যে কিমান ওখ বন্ধুসকল, এইটো কিমান যে ওখ হয় বন্ধুসকল। আপোনালোকে ল'বলৈ যদি ইচ্ছা কৰিছে কিন্তু এইটোৱে ল'ব দেই, মোৰ ফালৰ পৰা মানে
মোৰ ফালৰ পৰা মই কৈছোঁ যে এইটো আপোনালোকে ল'লে মানে আপোনালোকৰ লোকচান নহয় মানে একদম ধুনীয়াকৈ ল'ব পাৰে। চাওক কিমান ওখ হৈ গ'ল, এইটো মই মোৰ নিজৰ হাইট সমান হৈ গ'ল। যদি 5 ফুট 5 ইঞ্চি যদি নহয় মই কিন্তু আপোনালোকে মোক কমেণ্টত ক'ব যে যেনেকৈ গালি পাই পাৰিব মুঠতে মোক, কিন্তু এইটো 5 ফুট 5 ইঞ্চিলৈকে কাম কৰিব ধুনীয়া, একদম বহুত ওখ হৈ গ'ল। ঠিক আছে তেনেহ'লে এইটো বস্তু আপোনালোকে ল'ব বুলি মই আশা কৰিলোঁ, আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু আগন্তুক দিনত মই এনেকুৱা ভিডিঅ' লৈ আহিম বুলি আশা ৰাখিলোঁ। জয় অসম, বাই বাই।